हेलो फ्रेंड्स, आज मैं कचुर थुरर पकोड़ा बनाम। रेसिपिटुत कचुर थुर और बेसनर पेस्ट एटा बनाई लम। बेसनखिनित आपनालोके एया हालधि, निमख, धनिया गुड़ी, जीरा गुड़ी और अकमान पानी दी माने जिखिनि लागे आरो एखिनि पेस्ट बनाई लब। एया कचुर थुरटुत आमी बेसनखिनि लगाम। कचुर थुरटु आपनालोके एनेके लई किने ए बेसनर पेस्टटु बनाइसिलु जे एनेके लगाई दिबो आपनालोके। पाकटुते आपनालोके लगाई दिबो। এতিয়া আমি আকৌ আৰু এটা পাত লম, এনেকৈ উল্টাই ল'ব পাতটো। এতিয়া ইয়াতে আকৌ বেসন লগাম। এয়া লগাব। ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে সাবস্ক্রাইব কৰিবলৈ একেবাৰে নাপাহৰিব, শেয়াৰ কৰিব আৰু কমেণ্টটো দিব। আৰু যদিহে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰলৈ চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া এতিয়া আমাৰ হ'লে তাৰপিছত আমি এনেকৈ পাতটো এতিয়া ভাজ কৰি ল'ম। ভাজ কৰি লৈ ইয়াতে পেষ্টটো লগাই দিম বেসনৰ। এয়া বেসনখিনি লগাই দিম। এতিয়া আকৌ এটা ভাজ দিম আমি। এনেকৈ ল'ব। এতিয়া আকৌ বেসন লগাই দিম। এতিয়া আকৌ এটা ভাজ দিম আমি আৰু তাৰ ওপৰত বেসন লগাই দিম। এয়া ৰৈ যোৱা বেসনখিনিও আপোনালোকে ইয়াতে ভালদৰে লগাই ল'ব। এয়া গোটেইখিনি লগাই দিব ইয়াতে আপোনালোকে। এতিয়া অলপমান কেৰাহীত পানী দি তাৰ ওপৰত আপোনালোকে এনেকুৱা প্লেট এখন দি দিব আৰু তাত এই কচুৰ এইখিনি পকোৰাটো দি দিব বইল হ'বলৈ। বইলৰ পৰা উঠাই আনি আমি এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এয়া পিচ পিচকৈ একেবাৰে কম টাইম লাগে আৰু সহজো হয় আৰু ঘৰত থকা সামগ্ৰীৰে আপোনালোকে বনাব পাৰিব। এয়া হ'ল আমাৰ। এতিয়া কেৰাহীত অকণমান তেল দিব আৰু গৰম হ'বলৈ দিব। এতিয়া মই পকোৰাকেইটা ভাজিম। এয়া এটা এটাকে দি দিব। পকোৰা যেনেকৈ ভাজে এনেকৈ ভাজিলে হ'ব, বেছি টান নহয়। ট্ৰাই কৰিব আপোনালোকে, আশা কৰোঁ ভালে পাব। এয়া ৰেডি মোৰ পকোৰা। চাওক দেখিবলৈ কি সুন্দৰ হৈছে। ট্ৰাই কৰিব আপোনালোকে আৰু কৈছোঁৱে, ভাল পালে শ্বেয়াৰ কৰিব। থেংক ইউ।